গুড ইভিনিং বন্ধুসকল আমাৰ ইউটিউব চেনেল এক্সপ্লৰিং এপিসোড আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি মই আহিলো হোষ্টেললৈ মানে মই যেহেতু মাজুলীত থাকো গতিকে মই ভাবিলো যে শিৱসাগৰৰ পৰানো মই মাজুলীলৈ কেনেকৈ আহিলো আজি আপোনালোকক তাকে দেখাও আৰু ডাঙৰ কথাটো হ'ল যে মই বিশাল ব্ৰহ্মপুত্ৰখন পাৰ হৈ আহিব লগা হ'ল আৰু এই ব্ৰহ্মপুত্ৰখন মই কেনেকৈ পাৰ হ'লো কিহত পাৰ হ'লো আজি তাকে দেখাম আৰু আপোনালোক সকলোৱে জানে যে যোৱা 8 ছেপ্টেম্বৰত এটা নদী দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাটো বেছ কৰি মানে পৰিবহণ ব্যৱস্থাটোৰ কিছুমান পৰিৱৰ্তন আহিলে আৰু এই পৰিৱৰ্তনবোৰ কেনেকৈ আজি আপোনালোকক তাকে দেখুৱাম আৰু সেইখিনি বস্তুকে আজি দেখুৱাবলৈ লৈছো ভিডিঅ'টোত আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব আৰু পৰিবহণ ব্যৱস্থাটোৰ সম্পৰ্কে যদি কিবা জানিব লগা থাকে তেতিয়াহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে যিখিনি জানো মই নিশ্চয় ক'ম আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে নিশ্চয় লাইক এটা কৰিব আৰু যিসকল চেনেলটোত নতুন সেইসকল প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আমি নিমাতী ঘাটলৈকে যাম তাৰপাছত দেউতাই মোক ফেৰীত তুলি গুচি আহিব এয়া হৈছে নিমাতী ঘাটৰ যাত্ৰীসকলক বহিবলৈ দিয়া জিৰণি চৰা আমি ইয়াত বহি আছো এয়া হৈছে টিকেট কাউণ্টাৰ আজি আমি 5 মাহৰ মূৰত আহিছো মাজুলীলৈ মানে এতিয়া আমি নিমাতী ঘাটত আছো আৰু আজি আমি এখন জাহাজত যাম আজি মানে আমাক নিমাতী ঘাটত ইমানে সন্মানেৰে বহুৱাইছে আগতে আমি এনেকুৱা সন্মান পোৱা নাছিলো আৰু আগতে আমি ইমান ডাঙৰ জাহাজত গৈও পোৱা নাছিলো আজি আমি ডাঙৰ জাহাজখনত যাম আৰু লগত মোৰ ফ্ৰেণ্ডবোৰ যাব এজনী কাব্যশ্ৰী বৰা আৰু এইফালে ভৰা ব্ৰহ্মপুত্ৰ এখন ডাঙৰ জাহাজ আজি আমি জাহাজত যাম এয়া হৈছে নিমাতী ঘাটৰ সামগ্ৰিক পৰিৱেশ যোৱা 8 ছেপ্টেম্বৰত ঘটি যোৱা ঘটনাটোৰ বাবে অফলামুখ ঘাট আৰু কমলাবাৰী ঘাটক লগ কৰি নিমাতী ঘাটত এটা ঘাট কৰা হৈছে আৰু যিহেতু ইমান এটা ডাঙৰ দুৰ্ঘটনা ঘটিল গতিকে প্ৰশাসন যথেষ্ট সচেতন হৈছে আৰু ব্যক্তিসকলৰ সুবিধাসমূহত তেওঁলোকে গুৰুত্ব দিয়া দেখা গৈছে জাহাজখনত বহিলো আমি প্ৰথমতে বহিছো এহেঁতি কেইজনী বহিছে মোৰ লগৰ কেইজনী আৰু এইফালে আছে শ্ৰীলকা আৰু চবৰে এটা এটা লাইফ জেকেট আছে এইটো মোৰ লাইফ জেকেট এখন মানে জাহাজখন চলাৰ 5 মিনিটমানৰ আগত লাইফ জেকেটটো পিন্ধিবলৈ কৈছে এতিয়া পিন্ধিলে হয়তো গৰম দিব মই লাইফ জেকেটটো অকণমান পৰীক্ষা কৰিছিলোঁ ইয়াত থাৰ্মোকল আছে এতিয়া আমি ফেৰীখনত আহি আছো অফলামুখ ঘাট চাপিছে মাজুলীৰ আৰু আমি এজন দাদাক কৈ থৈছিলোঁ যে আমাৰ বেগবিলাক উঠাই দিওঁতে অলপ সহায় কৰিবলৈ আৰু আমি তেওঁৰ গাড়ীখনতে যাম আমি দাদাজন অহালৈ অপেক্ষা কৰিছোঁ তেওঁ আহিছে চাগে আমি এতিয়া উঠিলোঁ আমাৰ চিনাকি দাদা এজন আছিলে তেওঁ আমাক হেল্প কৰি দিলে বেগকেইটা অনাত আৰু এইখন আমাৰ গাড়ী আমি ইয়াতে যাম এতিয়া কলেজত
ভিডিঅ'টোত আপোনালোকক দেখুৱাবলগীয়া বস্তু এইখিনি আছিলে আৰু আপোনালোকে দেখিলে যে মানে পৰিৱৰ্তন কিছু আহিছে ব্যৱস্থাটোত আৰু প্ৰত্যেকজন ব্যক্তিৰ বাবে লাইফ জেকেটৰ ব্যৱস্থা কৰা হৈছে আৰু আগৰ দৰে সেই সৰু সৰু জাহাজবিলাকৰ ঠাইত ডাঙৰ জাহাজ দিয়া হৈছে এইবিলাক চৰকাৰী জাহাজ আৰু আগৰ পৰাই বাৰু ভাড়াটো কম আছিলে মানে 10 টকাতে আপুনি নিমাতী ঘাটৰ পৰা মাজুলীলৈকে আহিব পাৰে ভাড়াৰ ক্ষেত্ৰত পৰিৱৰ্তন অহা নাই কিন্তু যাত্ৰীসকলৰ নথিপত্ৰসমূহ তেওঁলোকে আগতীয়াকৈ গ্ৰহণ কৰিছে মানে এড্ৰেছখিনি লৈছে আৰু নাম লিখাইছে টিকেটৰ ব্যৱস্থা কৰিছে আৰু প্ৰত্যেকজন ব্যক্তিৰ বাবে লাইফ জেকেটৰ ব্যৱস্থা কৰাটো অতি মানে ভাল কথা কিন্তু তথাপিও আমি কওঁ যে চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি ইমান কেইজন ব্যক্তিৰ প্ৰাণহানি হোৱাৰ পাছতহে এনে ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে দেখিলেনে মানে এইবিলাক কথা ভাবিলে বহুত মানে বেছি হয়গে মানে ডাঙৰ হয়গে কথাখিনি কিন্তু যিটো হ'ল আৰু এতিয়া মানে থকা ব্যক্তিখিনিৰ কাৰণে মানে তেওঁলোকে প্ৰচেষ্টা লৈছে তাকে দেখি ভাল লাগিছে আৰু আশা কৰোঁ সোনকালে দলংখন হৈ উঠক জল পৰিবহণ ব্যৱস্থাটোত মানে এতিয়া যিখিনি পৰিৱৰ্তন আহিছে বাৰু ঠিকেই আছে কিন্তু পৰিবহণ ব্যৱস্থাটো এনেকৈ থাকিলে নহ'ব ন দলংখন লাগিব দলংখন হ'লে এই সহজ সৰল মাজুলী মানুহখিনিৰ মানে বহুতখিনি উন্নতি হ'ব বুলি আমি ভাবোঁ বহুতো মানে মেধাৱী ছাত্ৰ ছাত্ৰীয়ে মানে ভাল শিক্ষাৰ অভাৱত মানে এই পৰিবহণৰ বাবে থাকি যায় সেইখিনি মানে ভাল হৈ উঠক দলংখন হওক তাৰে কামনা কৰিলোঁ আৰু ইমানখিনি আছিলে আৰু টিকেটৰ ক্ষেত্ৰত মানে অলপ তেওঁলোকে এইকেইদিন যাত্ৰীৰ অলপ প্ৰব্লেম হৈছে আৰু লাহে লাহে প্ৰব্লেমখিনি দূৰ হ'ব আৰু শুনিবলৈ পাইছোঁ যে তেওঁলোকে কৈছে যে কেইদিনমানৰ পাছৰ পৰা অনলাইন ব্যৱস্থা হ'ব টিকেটৰ ক্ষেত্ৰত আপোনালোকে সেই ৱেবছাইটত গৈ চাগে অনলাইন বুকিং কৰিব পাৰিব টিকেট ইমানখিনিয়ে কথা আৰু সেইখিনিয়ে আছিলে আপোনালোকক দেখুৱাবলগীয়া বস্তু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ